যাপন কৰিলোঁ। সো আজিৰ ভিডিঅ'টো হৈছে প্ৰত্যেকজন মানুহৰ বাবে। ভিডিঅ'টো বহুত ভাল লগা ভিডিঅ', স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক আৰু গোটেইখিনি বস্তু চালেহে বস্তুটো গম পাব যে বস্তুটো কেনেকুৱা। আজি বস্তুটো হৈছে মুকুতা, যোনটো মহিলা মানুহে আঙুঠি, নেকলেছ, কাণফুলি, নাকফুলি তেনেকুৱা আৰু ব্যৱহাৰ কৰে, তেনেকুৱা ব্যৱহাৰ কৰে। সো আজি কম যে মুকুতা খেতি কেনেকৈ কৰে, মুকুতা খেতি কেনেকৈ কৰে, কেনেকৈ কৰিব লাগে, ক'ত যাব লাগে, ক'ৰ পৰা ট্ৰেইনিং ল'ব লাগে, গোটেইখিনি কম। সো কথাটো হ'ল, প্ৰথমতে মোৰ জানিব লাগিব বস্তুকেইটাৰ বিষয়ে। ট্ৰেইনিংটো ল'লে, ট্ৰেইনিংটো লোৱাৰ পিছত বস্তুখিনিৰ কথা বিষয়ে জানিব লাগিব। বস্তুখিনি জনাৰ পিছতহে আপুনি কামটো কৰিব পাৰিব, কিমান লাভ হয়, কিমান লোকচান হয়। ঠিক আছে, ভিডিঅ'ত মই দেখুৱাই দিছোঁ, আপোনালোকে চাব পাৰিব। সেইখিনি বহুত ইণ্টাৰেষ্টেড লাগিব। আৰু এইটো বস্তু আপোনাৰ ইমান টান নহয়, সহজ বুলি ক'ব লাগিব। ঘৰত থাকি কিনি কামটো কৰিব পাৰিব, ইমান সময় দিব নালাগে। বহুত প্ৰফিট আছে। মুকুতাটো কৰিবলৈ গ'লে আপোনাৰ কথাটো আহে, মুকুতা কেইধৰণৰ? মুকুতা প্ৰকৃততে দুটা ধৰণে বনাওঁ। এটা হৈছে নেচাৰেলি, আনটো হৈছে আপোনাৰ আৰ্টিফিচিয়েল। সেইটো প্লাষ্টিকৰ দ্বাৰা বনায়, আৰু যোনটো নেচাৰেলটো বহুত এটা মানদণ্ড আছে, বহুত ভাল দাম আছে। সেইটোৰ ভিতৰত আমি যোনটো কথা ক'বলৈ গৈ আছোঁ, সেইটো হৈছে আপোনাৰ নেচাৰেলি যোনটো বনায় সেইটোৰ কথা কৈ আছোঁ। এইটো আপোনাৰ যোনটো তেনেকুৱা নদীত শামুক পায়, তেনেকুৱা শামুক কিনি আনিব লাগিব। কিনি অনাৰ পাছত এইটো মানে অপাৰেশ্যন কৰিব লাগিব। অপাৰেশ্যন কৰাৰ পাছত আৰু 12 মাহ পাছত এইটোখিনি বস্তু পাব। আজি মই দেখুৱাইছোঁ মানে বস্তুবিলাক কেনেকুৱা, কি বস্তু লাগে তেনেকুৱা দেখুৱাইছোঁ। আৰু চাই থাকক। আৰু এইটো কৰিব পাৰিলে ভালেই। যিবিলাক চাকৰি কৰে, চাকৰি কৰা মানুহো কৰিব পাৰে, একো কথা নাই। আৰু যিবিলাকৰ চাকৰি নাই, সিহঁতৰ কাৰণে আৰু বেছি ভাল, কিন্তু সময়টো বেছি দিব পাৰিব। সেইটো বস্তুটো ভালকৈ চালিব পাৰিব। চ' কথাটো হ'ল, এইটো চবৰ বাবে। এইখিনি প্লাছ পইণ্টটো হ'ল আপোনাৰ ইয়াত ইনভেষ্টটো কম কৰিব লাগে, বহুত পৰিমাণে কম। চ' মুকুতাটো ইণ্ডিয়াৰ বাহিৰত বহুত পৰিমাণে হয়, জাপানতো হয়, চাইনাতো হয়, তেনেকুৱা দেশত হয়। আৰু কিন্তু আমাৰ ইণ্ডিয়াত বহুত পৰিমাণে কম হয়। কিন্তু এইটো নতুন ব্যৱসায়, ইয়াত ব্যৱসায় কৰি বহুত মানুহ উপকৃত হৈছে। চ' আপোনালোকেও কৰিব পাৰে। চব বস্তুটো যদি ভাল লাগে কমেণ্ট কৰিব, মোক জনাব, আৰু গোটেইখিনি মই জনাই দিম। কেনেকুৱা অপাৰেশ্যন কৰিব লাগে, কিমান পানী লাগিব, কি লাগে, মানে একেবাৰে জিৰোৰ পৰা আৰম্ভ কৰি সবখিনিলৈকে মই কৈ দিম। মানে এইটো ব্যৱসায়টো হ'ল আপোনাৰ জিৰোৰ পৰা হিৰো। ব্যৱসায়টো আমি জিৰোৰ পৰা হিৰো বুলি ক'ব পাৰি। এইটো এনেকুৱা এটা ভাল ব্যৱসায়। পোনপ্ৰথমে কোনোবা এটা চেণ্টাৰত গৈ আপোনালোকে ট্ৰেইনিং ল'ব লাগিব। ট্ৰেইনিং লোৱাৰ পাছতহে এইখিনি বস্তু আপোনালোকে চিনি পাব। তথাপিও মই দেখুৱাইছোঁ, যিবিলাক মানুহৰ চাকৰি আছে তেনেধৰণৰ মানুহেও কৰিব পাৰে। যিবিলাকৰ চাকৰি নাই সিহঁতেও কৰিব পাৰে। এইটো ভাল এটা ব্যৱসায়। প্ৰথমতে মই দেখুৱাইছোঁ এইটো।
এইটো হৈছে এৰেল এইটো হৈছে আপোনাৰ পাউডাৰ, এইটো পাউডাৰ। দেখাত সেম কোৱালিটি হ'লেও তাৰ ভিতৰত পাৰ্থক্য আছে। এইটো হৈছে আপোনাৰ মাৰ্বেল ডাষ্ট, ঠিক আছে। এইটো হৈছে আপোনাৰ মাৰ্বেল ডাষ্ট আৰু এইটো হৈছে আপোনাৰ কেলছিয়াম ডাষ্ট, ঠিক আছে। এইটো হৈছে আপোনাৰ কেলছিয়াম ডাষ্ট আৰু এইখিনিৰ লগত লাগিব আপোনাৰ এইটো হৈছে আপোনাৰ এৰালডেড আঠা, যোনটো আমি এৰালডেড বুলি কওঁ। দেখুৱাই আছোঁ, এইটো এৰালডেড আঠা, ঠিক আছে। এইটো মিশ্ৰণ কৰাৰ পিছত ভালদৰে কৰাৰ পিছত আমাৰ লাগিব নাৰিকল তেল, ঠিক আছে। নাৰিকল তেল লোৱাৰ পিছত এইটো চাইছে, ইয়াত 786 আছে, জুহিকৃষ্ট আছে, জুহিকৃষ্টটো নাই, 786 আছে, ওম আছে আৰু আছে আপোনাৰ গণেশ, তেনেকুৱা আছে। আৰু যদি চাই আপুনি আপোনাৰ নিজৰ পিকচাৰটো আনিবলৈ, যে মোৰ পিকচাৰটো মই নিজেই ইয়াত লগাই কিনে পিন্ধিম, বহুত এটা মানে আনন্দৰ কথা। এইটো আপুনি নিজেও পাৰিব, ঠিক আছে। আৰু এইখিনি কৰাৰ পিছত ইয়াত নাৰিকল তেল লগোৱাই এই এৰালডেড আঠা আৰু সেই মাৰ্বেল ডাষ্ট, কেলছিয়াম ডাষ্ট মিলাই কিনে পাছত এই ঢাইটোত, যোনটো চাইছে এইটো গণেশ হয়, এই গণেশটোত তেলটো ভৰাই তেনেকৈ ভৰাই সেই অকণমানখিনি ল'ব লাগিব, তাৰ পৰা লৈ কিনে ইয়াত তেনেকৈ বহাই দিব লাগিব, ঠিক আছে। ইয়াত তেনেকৈ বহাই দিব লাগিব, বহাই দি কিনে হেঁচি এইটো আঠা চাইছে, এইটো আঠা মাৰি কিনে যোন পিনে আঠা আছে সেইপিনে মানে ওলোটাকৈ লগাই আঠাখিনি তেনেকৈ যেন আঠাটো লাগে আৰু তেনেকৈ উঠালে, লাহে লাহে উঠালে চাব যে এইটো নিউক্লিয়াছ বুলি কয়, নিউক্লিয়াছটো তাত ৰখি গ'ল। এইটো আপোনাৰ প্ৰায় 10 ঘণ্টামান পাছত উঠাই কিনে এইটো কাটাৰ হয়, এইটো কাটাৰেৰে তেনেকৈ ধৰি তেনেকৈ ছাইডটো কাটিব লাগিব, ঠিক আছে। যদি জাম হৈ যায় এইটো বস্তু যদি জাম হৈ গ'লে এইটো ব্ৰাছ আছে, ব্ৰাছৰ সতুৱাই তেনেকৈ মাৰিলে উঠি যাব। আৰু যদি নুউঠে এইটো বেজীৰে সতুৱাই এইটো উঠাই কিনে পুনৰাই বনাব লাগিব, ঠিক আছে। আৰু এইখিনি বনোৱাৰ পাছত আপোনাৰ লাগিব ফিছাৰী এটা, ভাল ফিছাৰী, প্ৰায় 10 ফুটমান গভীৰ থকা ফিছাৰী এটা লাগিব। ফিছাৰী থকাৰ পাছত আপোনাৰ ফিছাৰীটো হ'ল, আপোনাৰ লাগিব ক'ত থ'ব মালটো, এইটো যে নিউক্লিয়াছ বনাব, এইটো ক'ত থ'ব, এইটো থ'বৰ কাৰণে আপোনাৰ এটা ICU বনাব লাগিব। ICUত কিনি ৰাখিব লাগিব প্ৰায় 4 দিনমান ৰাখি কিনি তাৰ পাছত আপুনি নিশ্চয় ফিছাৰী এটাত দিব লাগিব। ফিছাৰীত দিয়াৰ বাবে আপোনাৰ নেটৰ প্ৰয়োজন হ'ব। নেটটো কাটিবলৈ আপোনাৰ কেঁচিৰ প্ৰয়োজন হ'ব, কেঁচি লাগিব। আৰু নেটটো বান্ধিবলৈ আপোনাৰ তেনেকুৱা ৰছীৰ প্ৰয়োজন হ'ব, যেন পানীয়ে সহজতে নষ্ট কৰিব নোৱাৰে। 7-8 মাহমান যোৱাৰ পাছত আপুনি তেনেকৈ ইয়াৰ ভিতৰত আপোনাৰ প্ৰথম দিনা দিয়াৰ পিছত প্ৰত্যেক দিনা চেক কৰিব লাগিব। চেক কৰাৰ পাছত আপোনাৰ লাগিব প্ৰায় 1 সপ্তাহমান পাছত, 2 দিন পাছে তেনেকৈ আৰু পাতলকৈ মানে গোটেইখিনি উঠাব লাগিব। চেক কৰিবলৈ কোনটো ভাল আছে, কোনটো বেয়া আছে, বেয়াখিনি পেলাই দিব লাগিব। পেলাই দিয়াৰ পাছত আপুনি চাব লাগিব এইটো চাইছে, এইটো pH মিটাৰ হয়, মই দেখুৱাইছোঁ, এইটো pH মিটাৰ হয়। তেনেকৈ এইটো খুলি কিনি ফিছাৰীত কিমান খাদ্য আছে এইটো চাব পাৰিব।
ইয়াত অফ অন আছে, এয়া মাৰিছে, কিন্তু ইয়াত তেনেকৈ দৌৰি থাকিব, পানীত দিলে ইয়াত নিৰ্দিষ্ট মাপত গৈ বহিব। আৰু ইয়াৰ পাছত আছে এইটো আপোনাৰ পানীটো ঠিক আছেনে নাই এইটো চেক কৰিবৰ কাৰণে পানীত এমনিয়া আছেনে নাই, এমনিয়া থাকিলে নহ'ব, যদিও থাকে নগণ্য পৰিমাণত থাকিবলৈ গৈ এমনিয়া NH4+ টেষ্ট কিট এইটো কিনিব লাগিব। এইটো কিনাৰ পাছত এইখিনি কৰাৰ পাছত প্ৰায় আপোনাৰ 1 বছৰমান পাছত এইখিনি পাব। এইটো হ'ল আপোনাৰ অপেনাৰ, এইটো তেনেকৈ ধৰি শামুকৰ মুখখিনি তেনেকৈ মেলি দিয়ে, তেনেকৈ মেলি দিয়াৰ পাছত অপাৰেশ্যন হয়। এইটো হৈছে আপোনাৰ পেচুলাৰ, তেনেকৈ ধৰি প্ৰেছাৰ দি কিনে বস্তুটো উঠাই। আৰু হৈছে এইটো কাটাৰ, এইটোতো ক'লোৱেই আৰু এইটো হৈছে আউটাৰ, ঠিক আছে। এইটো সোমাই কিনে অপাৰেশ্যন কৰিব লাগে। অপাৰেশ্যনটো দেখুৱাম আপোনালোকক, অহা ভিডিঅ'ত আপোনালোকক অপাৰেশ্যনটো দেখুৱাম আৰু কোনটো ফিচাৰীত কিমান পাৰ্চেণ্টেজ থাকিব লাগে, pH কিমান ৰাখিব লাগে, এমনিয়া কোনটো হেৰিত গ'লে কেনেকুৱা হয়, আপোনালোকক এইটোও দেখুৱাম। কিন্তু বহুত জানিব লগা বস্তু। প্ৰথমতে হ'ল আপোনাৰ ফিচাৰীটো হোৱাৰ পিছত আপোনাৰ এইটো চেক কৰিব লাগিব, এইটো নহয় চৰি, এইটো পালোৱেই। ইয়াত চাইছে, ইয়াত ৰং চাই কিনে ধৰিব লাগিব যে বস্তুটোত কিমান শতাংশ এমনিয়া আছে, ঠিক আছে। এইখিনি চেক কৰি যাওঁতে প্ৰায় আপোনাৰ 1 বছৰমান যাব লাগিব। 1 বছৰমান যোৱাৰ পিছত মোৰ নিচিনা পাব আপোনালোকে, ঠিক আছে। মই যেনেকুৱা মাল পাইছোঁ তেনেকুৱা মাল আপোনালোকে পাব। চ' ইয়াত আছে আপোনাৰ, এইটো হৈছে আপোনাৰ 786, এইটো হৈছে হাই, তেনেকুৱা আৰু। চ' ভিডিঅ' এইখিনিলৈকে আজি দিলোঁ আৰু বিতং তথ্যখিনি দিলোঁ, কি লাগিব। আপোনালোকৰ যদি লাগে, যদি কৰে তেতিয়াহ'লে মোৰ তাত কমেণ্ট কৰিব। আৰু এনেকুৱা ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইবটো কৰিব, লগতে বেল আইকনটো দবাই দিব। থেংক ইউ, অল দ্য বেষ্ট।